কাতি বিহুৰ দিনাখন আমাৰ অসমবাসী সকলো ৰাইজে তুলসীৰ তলত চাকি জ্বলাই তুলসী পূজা কৰে। লগতে অসমত থকা সকলো জনগোষ্ঠীৰ লোকসকলেও তুলসী মাৰ পূজা কৰে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তুলসী মাৰ পূজা কৰা হয়। তুলসী মাৰ বিষয়ে সকলোৱে হয়তো জানেই। কাতি মাহটো ভগৱান বিষ্ণুৰ মাহ বুলিও কয়। তেওঁ প্ৰিয়া তুলসীৰ পূজা কৰা হয় কাতি মাহতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহৎ সিংহৰ পালনাম আৰম্ভ কৰিছিল কাতি মাহতে। সকলোৱে জানেই এইবোৰ কথা, তথাপিও মই যিকেইটা জানো সেয়াকে ক'ব লৈছোঁ। ভুল নধৰিব আপোনালোকে। মোৰ গাটো ইমান এটা ভালো নহয়, এটা ব্লগ বনাওঁ বুলি আগবাঢ়িলোঁ। নমস্কাৰ, অসমীয়া বোৱাৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এতিয়া আপোনালোকক মই আমাৰ পুখুৰীত মাছ ধৰি আছে সেয়া দেখাবলৈ লৈ যাম। পুখুৰীটো আমাৰ ঘৰৰ লগতে আছে। পুখুৰীত মাছ জাল বাইছে। কেনেকৈ কিমান মাছ পাব নাজানো বাৰু। আহক আমাৰ পুখুৰীটো আপোনালোকক এবাৰ দেখাম। আজি আমাৰ গেটৰ তলাই খোলা নাইকিয়া। মই ইফালৰ দিনেহে যাবগৈ লাগিব। আমাৰ বাহিৰলৈ যাব পৰা কেইবাটাও ৰাস্তা আছে বাৰু। মই সিফালেদি যাম আৰু ইমানবোৰ দীঘলীয়া কৰি নাথাকোঁ। মই আপোনালোকক একেবাৰে পুখুৰী পাৰতেহে গৈ পেলাই পুখুৰীত মাছ ধৰা দেখুৱাম। পুখুৰী পাৰ পালোহি। দেওৰটো আৰু মোৰ ডাঙৰ ল'ৰাটোৱে এয়া জালত মাছ ধৰি আছে। মাছটো সৰু, সেইকাৰণে মাছটো নাৰাখিলে এৰি দিছে। লগতে গুণগুণে পূৰা পানীত জাপ মাৰি আছে, তাই ক'ব নোৱাৰা হৈ আছে। মাছ পাইছে বাৰু, এটা ডাঙৰ চিতল মাছ পালে। এইটো মাছটো ধৰাৰ সময়ত মই নাছিলোঁ, সেইকাৰণে দেখাব নোৱাৰিলোঁ, পাছতেই দেখুৱালোঁ বাৰু। এইটো বহুত ডাঙৰ চিতল মাছ এটা পালে। এতিয়া কাটিব, মাছটো তেওঁলোকে কাটিব লৈছে। ইফালে এওঁ ঘৰৰ এইবোৰ ফুলবোৰ বেয়া হৈ গৈছিলে। আমি মাৰ ঘৰলৈ গৈছিলোঁ, ভাইটিৰ বিয়া আছিলে। সেইকেইদিনতে ফুলবোৰ বহুত বেয়া হৈ গ'ল। এওঁ এই ফুলৰ পুলিবোৰ ঠিক কৰিছে, লগতে তুলসীৰ পুলিবোৰো ৰুই থোৱা আছিল আগতে। তাৰপাছতে সেইখিনি এইটো ফিল্টাৰ হয়, ফিল্টাৰটোতে তুলসী পুলি ৰুইছিলোঁ। বেয়া ফিল্টাৰ আছিল। মাটিৰে এতিয়া ধুনীয়াকৈ লিপি দিছে তেওঁ। আমাৰ ঘৰত তুলসী পুলি বহুত আছে। তেওঁ তুলসী পুলিবোৰ ৰুই আছে। মই এতিয়া ভিতৰলৈ যাওঁ। এইখিনি বস্তু মোক মায়ে মোৰ গাটো বেয়া হোৱাৰ কাৰণে দি পঠাইছিল। এয়া মোৰ বান্ধৱী জৰ্ণাই দিছিলে শুকান থেকেৰা, কুজি থেকেৰা সেয়া। আৰু এয়া চাহপাত দিছিল মোৰ জেঠাই ছোৱালী, তেওঁ বাগানত চাকৰি কৰে। আৰু মোৰ মায়ে দি পঠাইছিলে সান্দহ গুড়ি, কোমল চাউল, তিল আৰু বৰা চাউল। মোৰ গা বেয়া হৈ থকাৰ কাৰণে বস্তুখিনি সামৰিব পৰা নাছিলোঁ। ভাবিলোঁ আজি সামৰোঁ আৰু আপোনালোককো দেখাওঁ ঘৰৰ পৰা মোক কি কি দিছিল। এইটো বটল, মোৰ বান্ধৱী জৰ্ণাৰ ছোৱালীজনী মাইনাই মোক বনাই এই বটল দুটা দিছিলে। চিচাৰ বটল হয়। বটলকেইটাত তাই এনেদৰে বনাই মোক দি পঠাইছিলে। আজিহে মই বস্তুবোৰ সামৰিছোঁ। কিছুমান বস্তু এওঁলোকে সামৰিলে, এইখিনি মই এতিয়া সামৰিছোঁ। আৰু এইবাৰ মোৰ গা বেয়া কাৰণে মই পিঠা বনোৱা নাছিলোঁ। এই পিঠা আৰু লাডুকেইটাই মোৰ বিহু হ'ব। জাজনীয়ে দিছে এয়া মোক পিঠা বিহু বুলি খাবৰ কাৰণে। এইখিনিও আপোনালোকক দেখাইছোঁ, কাৰণ মোৰ বিহুত একো কৰিব পৰা নাছিলোঁ। আৰু জলপান আমি খাম কোমল চাউল, মায়ে দি পঠিওৱা কোমল চাউলখিনি কোমল কৰি ল'লোঁ। আলু আৰু পিঁয়াজ দি পেলাই এনেদৰে পিটিকা কৰি পেলাই তেনেকৈ কোমল চাউলখিনি খাম। কোমল চাউলখিনি খাই হোৱাৰ পাছতেই মই সন্ধিয়াৰ কাৰণে মগুমাহখিনি তিয়ালোঁ। এই মগুমাহখিনি তিয়াই পেলাই মই অলপ সময় শুই ল'ম বুলি ভাবিছোঁ। গাটো বহুত বেয়া মোৰ। তাৰপাছত শুই উঠি আহি সন্ধ্যা জ্বলাবৰ কাৰণে চাকিখিনি ঠিক কৰি ল'লোঁ। চাকিখিনি এনেদৰে ঠিক কৰি লৈছোঁ সোনকালেই, কাৰণ মই পথাৰত চাকি দিবলৈ যাম। চাকি দিবলৈ গৈ দাদাৰ ঘৰতো অকণমান সময় সোমাম তাত। এইখিনি চাকিখিনি ঠিক কৰি ল'লোঁ। চাকিখিনি ঠিক কৰি লৈ মই দাদাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া আবেলিৰ 4:30 বাজিছে। মই পথাৰলৈ যাব ওলাইছোঁ, পথাৰত চাকি জ্বলাবলৈ। ইমান সোনকালেও বাৰু পথাৰত চাকি নজ্বলাওঁ। পথাৰৰ লগতেই বৰজনাৰ ঘৰ হয়, তেখেতৰ ঘৰত সোমাম। তাৰপাছত যেতিয়া সময় হ'ব তেতিয়া
পথাৰত চাকি জ্বলাম আৰু সোনকালে ঘৰলৈ আহিব লাগিব, কাৰণ ঘৰত আহি গোঁসাই ঘৰত চাকি জ্বলাব লাগিব। ভঁৰালৰ ঘৰত, গোহালিৰ ঘৰত, তুলসীৰ তলৰ চাকি জ্বলোৱা সকলোবোৰ কৰিবহি লাগিব। সেইকাৰণে ভাবিলোঁ অকণ সোনকালে ওলাই গৈ দাদাৰ ঘৰত প্ৰথমে সোমাম, তাৰপাছত যেতিয়া সময় হ'ব তেতিয়া পথাৰত চাকি জ্বলাম আৰু ঘৰলৈ সোনকালে উভতি আহিব পাৰিম। সেইকাৰণে এতিয়া মই সোনকালে দাদাৰ ঘৰলৈ গৈ আহোঁ আৰু পথাৰতো চাকি জ্বলাই সোনকালে ঘৰলৈ আহোঁগৈ। আহি পথাৰ পালোহি। দাদাৰ ঘৰলৈ এতিয়াও বহুতকণ আছে যাবলৈ। একদম পথাৰৰ মূৰত দাদাৰ ঘৰ হয়। এইখনেই হ'ল আমাৰ পথাৰখন। অলপমান আপোনালোকক দেখাই দিছোঁ। দাদাৰ ঘৰ আহি পাই গ'লোহি। কোনো মানুহ বাহিৰত নায়েই। নবৌ আৰু ভতিজাজনী চাগৈ ভিতৰত আছে। দাদা বাহিৰে বাহিৰে কামতেই লাগি আছে চাগৈ। ভাবিলোঁ আপোনালোককো এবাৰ দাদাৰ ঘৰখন দেখুৱাওঁ। তাৰ ঘৰত অলপ সময় বহাৰ পাছত নবৌৰ লগত পথাৰত চাকি জ্বলাব গ'লোঁ। সকলোৱে পথাৰত সেই সময়ত চাকি জ্বলাইছে। নবৌহঁতৰ ঘৰৰ পৰাও মই সোনকালে ঘৰলৈ আহিলোঁ। আহি পেলাই ঘৰত মই আগতেই সজাই থৈ যোৱা চাকিগছ জ্বলাইছোঁ। মই আহি পোৱাৰ আগতেই ভতিজাটোৱে তুলসীৰ তলত চাকিগছ জ্বলালে বাৰু। তথাপিও মই বাহিৰৰ চাকিগছ জ্বলাবৰ কাৰণে চাকিখিনি জ্বলাই লৈছোঁ। এওঁ গোসাঁই ঘৰৰ ভিতৰত সোমাইছে। এওঁ গোসাঁই ঘৰত চাকি জ্বলাইছে আৰু গোসাঁই ঘৰত পুথি পঢ়িব। ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি। সকলোৱে একেলগে মিলি প্ৰাৰ্থনা কৰিলোঁ আৰু এওঁ প্ৰাৰ্থনা কৰি হোৱাৰ পাছত শংখ বজাইছে। এতিয়া আমি সকলোবোৰ প্ৰসাদ খাবৰ কাৰণে বহিছোঁ আৰু ভতিজা দুটাই প্ৰসাদ দিব লৈছে। সৰুকালৰ কথা মনলৈ আহিবই। বহুত ভাল লাগিছিল। সৰুতে আমিও এনেদৰে সকলোৰে ঘৰে ঘৰে প্ৰসাদ খাবলৈ পলিথিন এটা হাতত লৈ গৈছিলোঁ। প্ৰসাদ খালেও নাখালেও কিন্তু পলিথিনটো হাতত নিমেই। মাজতে আপোনালোকক এইজোপা আমাৰ শেৱালি ফুলজোপা দেখুৱাইছোঁ। 12 মাহে ফুলি থাকে। এজোপা নহয় দুজোপা শেৱালি ফুলেই আছে। বহুত ভাল লাগে। ভাল পাওঁ শেৱালি ফুল। মই এনেকুৱা শেৱালি ফুল ভাল পোৱা হয়তো বহুতেই আছে, কিন্তু কিছুমান মানুহে শেৱালি ফুল ভাল নাপায়। এজোপা শেৱালি ফুল আপোনালোকক দেখালোঁ। সকলো কাম আজৰি হৈ ভিতৰলৈ আহিলোঁ। এতিয়া মই বাহিৰৰ কামবোৰ আজৰি হ'লোঁ। ভিতৰতো মই ৰাতিৰ ভাত সাঁজ বনাবৰ কাৰণে সকলোবোৰ যোগাৰ কৰি ল'লোঁ। এয়া মাংস আৰু এয়া লৈছিলোঁ টেঙামৰা পাত কাটি, মাছ আৰু দাইল, মচুৰ দাইলে মাছে টেঙামৰা দি বনাম। দাইলখিনি আগতেই বইল কৰি ৰাখিছিলোঁ মই। এয়া টেঙামৰা কাটি ৰাখিছোঁ আৰু ফুলকবি আলু ভাজিম। এয়া টেঙামৰা পাত। সকলোৱে হয়তো টেঙামৰা বুলি ক'লে চিনি নাপাব, সেইকাৰণে পাত কেইখিলামান মই ৰাখি থৈছোঁ দেখাবৰ কাৰণে। ঠাই বিশেষে নামটো বেলেগো হ'ব পাৰে। এয়া ফুলকবি কাটি ৰাখিছোঁ আৰু এয়া বুট মগু আছিলে, সেয়া অলপ পিচি লৈছিলোঁ বৰ বনাবৰ কাৰণে। এতিয়া মই টেঙামৰাৰ তৰকাৰীখন বনাম, দাইলখন। তাৰ বাবে মই তেল দাইলত দি মাৰিবৰ কাৰণে এয়া তেল গৰম হোৱাৰ লগে লগে দিলোঁ পিঁয়াজ। মই মাছখিনি আগতেই ভাজি লৈছিলোঁ বেলেগ এখন কেৰাহীত, কাৰণ মোৰ ল'ৰাটোৱে মাছ নাখায়। তাৰ কাৰণে বেলেগকৈ দাইল কাঢ়ি ৰাখিব লাগিব। এয়া মই হালধি দাইল বইল কৰোঁতে দিয়া নাছিলোঁ কাৰণে এতিয়া তেলত হালধিখিনি দিছোঁ। টেঙামৰা পাতখিনি মিহিকৈ কাটি ৰাখিছিলোঁ, সেইখিনি ভাজি লৈছোঁ। টেঙামৰা দাইলত গুটি কচুও দিব পাৰে। মোৰ অকণমান চৰ্দি লাগি থকাৰ কাৰণে, কাহ হৈ থকাৰ কাৰণে মই কচু দিয়া নাই বাৰু। এনেদৰেই বনাইছোঁ। ভাল লাগে তেনেকৈ খাই।
এইখিনি মই বইল কৰি ৰখা দাইল ইয়াত দি দিছোঁ। দাইলত মই আগতেই নিমখ দি ৰাখিছিলোঁ, সেইকাৰণে এতিয়া মই নিমখ নাই দিয়া, নিমখ হৈ যাব সেয়াই। অকণমান পানী দৰকাৰ হোৱাৰ কাৰণে মই পানী অকণমান দি পেলাই দাইলখিনি উতলিব দিছোঁ। দাইলখিনি অলপ সময় উতলাৰ পাছতেই মোৰ ল'ৰাৰ কাৰণে অকণমান দাইল কাঢ়ি ৰাখি পেলাই তাতে মই এতিয়া ভাজি ৰখা মাছকেইডোখৰ দি দিম। এনেদৰে খাবলৈ দাইলখন বহুত ভাল লাগে। সকলোবোৰ বনোৱা মই আপোনালোকক নেদেখুৱাওঁ, অকল দাইলখন বনোৱাই দেখুৱালোঁ। এয়া মোৰ দাইল হৈ গ'ল, ইফালে ভাজিখিনিও সিজিব হ'ল, হৈয়ে গৈছেগৈ আৰু মোৰ সম্পূৰ্ণ বনাই। এয়া মোৰ ৰাতিৰ ভাতসাজ বনোৱা হৈ গ'ল। এয়া মাছৰ টেঙা দাইল, মাংস আৰু ফুলকবি আলু ভাজি। ফুলকবি আলু ভাজিখনত মাত্ৰ মই অকল পিঁয়াজহে দিছোঁ। আৰু এয়া সকলোবোৰ হৈ গ'ল। আমি ভাত খাম মাটিত বহি আৰু খাম কলপাতত ভাত। এয়া কলপাতত ভাত উলিয়াই ল'লোঁ আৰু আমাৰ ভাত খাবও হৈ গ'ল। আমি এতিয়া ভাত খাম। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেমাৰী গাৰে যেনেকৈ যি পাৰিছোঁ আৰু মনৰ হেঁপাহত ব্লগটো বনালোঁ। ধন্যবাদ।